हेलो फ्रेंड्स की खबर आपनालोकर खबर निश्चय ভাল চাগে মই বৰ্তমান আছো আজি আমাৰ ঘৰ বৃদ্ধাশ্ৰমত যেহেতু আমাৰ জুবিন গাৰ্গৰ অহাকালিলৈ তেখেতৰ জন্মদিন তো সেই গতিকে আমাৰ আজিৰ পৰা যেহেতু মই এটা এনজিঅ'ৰ লগত জড়িত হৈ আছো বেংগলী কল্যাণ মঞ্চ তিনচুকীয়া তো সেই বেংগলী কল্যাণ মঞ্চৰ আমাৰ সহযোগিতা যিসকল আছে আমাৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী তেওঁলোকৰ লগত লগ হৈ পেলাই ময়ো তাতে জড়িত আছো তো তেওঁলোকৰ লগত বৰ্তমান আহিছো মই তো আমাৰে এনজিঅ' বুলিয়ে ক'ব লাগিব তো সেই তাত আহিছো আজি আইতাসকলৰ লগত আইতাসকলক এখাজ খুৱাম বুলি তো হেয়াই আপোনালোকে চাই থাকক এয়া তেওঁলোকৰ পৰিৱেশটো মই আপোনালোকক এয়া আইতাসকল বহি আছে এনেকৈ এয়া এখন বৃদ্ধাশ্ৰম হয় তেখেতসকল এয়া আইতাসকল বুঢ়ী বাৰু তেওঁলোক বহুতেই বয়সস্থ তেওঁলোক একদম পুৰা মানে ভালকৈ খোজ চুচু কাঢ়িব নোৱাৰে যেহেতু তেওঁলোকক দেখভাল কৰিবৰ কাৰণে ঘৰৰ চোৱা চিতা কৰিবৰ কাৰণে তেনেকুৱা কোনো মানুহ নাই তো সেইটো কাৰণে তেওঁলোকক বৃদ্ধাশ্ৰমত আশ্ৰয় দিয়া হয় তো সেয়াই মই আপোনালোকক দেখুৱাই আছোঁ তেওঁলোকক কেনেকৈ থাকে কি থাকে আপনার হাতে গ্যাসটা ইয়ে বসেন নিচে বসেন 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 একটু এদিকে এদিকে একটু এদিকে নিউজ আছে পাঠাই দেবো না টিভিতে বাইরে যাবে এয়া দাইল পনীৰ যেহেতু এজনেই আছে নিৰামিষ তো তেখেতৰ কাৰণে পনীৰ লৈছোঁ আৰু এয়া আলু আৰু ফুলকবি তৰকাৰী লোৱা হৈছে আৰু এয়া আপোনাৰ মাছৰ জোল যেহেতু বেছি আইতাসকল বেছি নাই তো তাকে এয়া তেনেকৈ লৈ লোৱা হৈছে এয়া ইমানখিনি যেহেতু বহুত বুঢ়া মানুহ হয় ন তেওঁলোকে ইমানখিনি বস্তু খাব নোৱাৰিব তো সেইটো কাৰণে চিম্পলকৈ ৰান্ধা কৰা হৈছে তেওঁলোকৰ কাৰণে এয়া আপনি কিছু বলেন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আজি আমাৰ অহাকালি 18 তাৰিখে আমাৰ জুবিনদাৰ বাৰ্থডে তাৰ উপলক্ষে আমি আজি দুদিনীয়া কাৰ্যসূচী সৰু সৰু প্ৰগ্ৰেম লৈ আমি তেখেতৰ জন্মদিনটো পালন কৰিছোঁ বুলি ক'বলৈও ঠিক নহয় আৰু তেখেতক এটা শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু দুখো লাগিছে তেখেতৰ জন্মদিনৰ আজি জুবিনদা আমাৰ অসমৰে গৌৰৱ আমাৰ ভাৰতৰ গৌৰৱ আছে তেখেতৰ প্ৰতিটো জন্মদিনতে তেখেতক সকলো ধৰণে বাৰ্থডে তেখেতসকলে নিজৰ মাজত চেলিব্ৰেট কৰিছে কিন্তু যিসকলে চেলিব্ৰেট কৰিছিলে বা তেখেতে নিজৰ জন্মদিনত নিজেও বহুত সামাজিক ধৰণৰ কাম কাজৰ মাধ্যমেৰে তেখেতে নিজৰ বাৰ্থডেটো পালন কৰিছিলে এবাৰ প্ৰথমবাৰ তেখেত নাই আমাৰ মাজত আজি প্ৰথম দিনৰ কাৰ্যসূচী অনুযায়ী আমাৰ বৃদ্ধাশ্ৰমত আহি আমি উপস্থিত হৈছোঁ আৰু দিনৰ আহাৰটো আমাৰ ফালৰ পৰা তেখেতসকলৰ লগত আমি তেখেতসকলক দিছিলোঁ